গাইজ বলিবৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু একদম সাজি কাচি লৈছোঁ বিয়া খাবলৈ আৰু কিন্তু কাৰ বিয়া এতিয়া আপোনালোকক নকওঁ আপোনালোকেতো চিনি পাবই দেখিলেই আৰু সেইটো কাৰণে নকওঁ আৰু ডাইৰেক্ট বিয়া ঘৰত গৈ দেখাম আৰু এইযোৰ হৈছে মোৰ নতুন কাপোৰ মোৰ পাটৰ কাপোৰযোৰ নিচিনা একদম দেখিব লাগে কিন্তু ইমানো একে নহয় আৰু এইবোৰ বেলেগ হয় এইটো পাটৰ কাপোৰটোৰে মানে কাপোৰযোৰে এইটো ব্লাউজ হয় আৰু ওলাই লৈছোঁ আৰু এয়া আমাৰ মা ওলাই আছে ওলাইছা ধোৱা আৰু মই পুৰা ৰেডি একদম নতুন কাপোৰ নতুন ফুলি খুৰীয়ে দিয়ে একদম নতুন চেনেল ব্ৰেণ্ড নিউ চব আজি মোৰ নতুনেই সেইটো উই প্লাছ অফ কৰি লওঁ এইজনী মই একদম ভালকৈ চাওঁ আৰু মোক আজি কেনেকুৱা লাগিছে দেখিবলৈ কমেণ্ট কৰি জনাব আজি একদম নতুন নতুন বস্তু পিন্ধি ওলাই লৈছোঁ ফুলি কাপোৰ ফুলিযোৰ খুৰীয়ে দিয়া আৰু মোৰ চেণ্ডেলযোৰ মোক খুৰীয়ে দিয়া মানে এইযোৰ মোক বাৰ্থডেত গিফ্ট দিছিলে আপোনালোকে দেখিছিলে আৰু আজি মোক খোপাটো অলপ বেলেগ এটা ষ্টাইলত বান্ধি দিছে মায়ে আৰু এতিয়া মা সেইটো ওলাই লওকচোন তাৰপৰা যাম আৰু মোক সোনকালে মাতিছিলে আৰু সেইটো কাৰণে এতিয়া কেইটা বাজিলে এতিয়া 2টাই বাজিলেগৈ যাম আৰু ওলাই মেলি হৈ গ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে এতিয়া আমাৰ মাও হৈ গ'ল ওলাই এয়া একদম ৰেডি ষ্টাইল কৰি আৰু মোৰ যিহেতু একদম পূৰা ভাল বান্ধৱী মানে পূৰা ভাল বেষ্ট ফ্ৰেণ্ড ন সেইকাৰণে শৰাইখনকে দিছোঁ কিন্তু বৰ বিয়া নহয় তুলনি বিয়া হ'লেও শৰাইখন দিওঁ আৰু তাহাঁতো বেষ্ট ফ্ৰেণ্ডক আৰু ভালকৈতো কিবা দিব লাগিব ন আৰু এইপিনে উজনি দুজনী গাভৰু চলি আছে টিভিত আৰু এনাই নাযায় ইমান গৰম বোলে মই যাব নোৱাৰোঁ আৰু আমি যাওঁ বোলা একদম বহি ল'লোঁ আজি মাহ পিছত আজি মই আগত আৰু এইপিনে ফাদাৰজি ওলাই ল'লে AC চলাই থোৱা আছে মোৰ গৰম চৰম একদম মজা লাগিছে আৰু ঠাণ্ডা ঠাণ্ডা চ' গাইজ এতিয়া মই গাড়ীত ভিতৰত অকলে অকলে বহি আছোঁ সেয়া চাওক কোনো নাই মানে পাপালে টি চাৰ্টটো কিনিব গৈছে নে কি কিনিব আৰু মানে পাপা গৰমত চাৰ্টটো পিন্ধিবলৈ মন নাই বুলি ক'লে সেইটো কাৰণে এতিয়া ষ্টেচন চাৰিআলিত আহি কিবা কি কিনিব চোলা কি কিনে মা আৰু পাপা দুটা গৈছে আৰু সেইকাৰণে মই অকলে অকলে বহি আছোঁ এতিয়া এয়া একদম স্পৰ্টিং এটা কিনি পিন্ধি গৈছে একদম দেখিছে হেভি মানুহ অঁ পিন্ধিবলৈ হ'লেও আৰু নতুন পিন্ধিব লাগে ন মইতো পূৰা ব্ৰেণ্ড নিউ চব এতিয়া আমাৰ মাও নতুন পিন্ধি আহিছে এয়া চাওক আৰু একদম নতুন ব্ৰেণ্ড নিউ আজি গোটেই 3টা আমি ব্ৰেণ্ড নিউ হয় নাই নিউ বিয়া খাবলৈ আৰু নতুন কাপোৰ মোৰতো চব নতুন বুলিয়ে গম পাৰি এই আজি চব নতুন নতুন বস্তু পিন্ধি আৰু যাওঁ বিয়া খাবলৈ আৰু এতিয়া আমি কৃষ্ণা বাইদেউকো আনিবলৈ গৈ আছোঁ আমাৰ লগত যাব মানে সেইকাৰণে আনিবলৈ গৈ আছোঁ এই আমাৰ বাইদেউ পূৰা সাজি কাচি আহি গৈছে শাৰী চাৰী পিন্ধি চশমা লগাই চলো এতিয়া উঠি লওঁ একদম গাড়ীত বহি ল'লোঁ পূৰা দুজনে চেল্ফি মাৰি ল'লোঁ আজি বাইদেউ চশমা পিন্ধি ছানগ্লাছ লগাই এতিয়া ডাইৰেক্ট আৰু বিয়াতহে পামগৈ আৰু দিখৌ দলঙত আমি ফটো দুকপিমান মাৰি ল'লোঁ আমাৰ বাইদেউ মানে ফটো মৰাত বৰ চখ আৰু এতিয়া বিয়া ঘৰ আহি পাই গ'লোহি তাইক গিফ্টটো দি লৈছোঁ আৰু দুজনী অলপমান লেকচাৰো দি লৈছোঁ এয়া হৈছে আমাৰ কইনা মাক মানে ৰীমা আণ্টি আৰু তাই কৈছে তাইৰ লগতে বহিব লাগে হেনো মই সেইটো কাৰণে বহি লৈছোঁ আৰু দুজনী এতিয়া কথা পাতিছোঁ আৰু মোৰ প্ৰথম গৈ মানে বৰ লাজ লাগে কাৰণে মোৰ লাজ লাগিছে তাত বহি থাকিবলৈ আৰু এতিয়া আমাৰ কৃষ্ণা বাইদেউ গিফ্টটো দি লৈছে আমাৰ বিদিশাক তাইক ঘড়ী এটা দিছে মানে বাইদেৱে তাইক সুধিছে কেনেকুৱা লাগিছে চাই ক'বা বুলি সেইটো একদম দুইজনে কথা পাতি হাঁহি আছে আৰু অলপ দেৰি বহা পিছত এতিয়া খাবলৈ আহিছোঁ খোৱা মেইন বিয়া ঘৰত আৰু খোৱাটোহে মেইন একদম খাই লৈছোঁ ধুনীয়াকৈ
এতিয়া আণ্টিহঁতৰ মানে পাৰ্লাৰ গোটেই মানে আণ্টি পাৰ্লাৰ আছে ন, পাৰ্লাৰ মানুহবোৰে গোটেইখিনি একেলগে একদম ফটো তুলি লৈছে আৰু এইপিনে মা পাপাহেঁতি বহি আছে, কথা পাতি আছে। আৰু এইফালে আমাৰ মা বাইদেউ হেঁতিও একদম ফটো মাৰি আছে। ঋতুপৰ্ণা বা আহিছে, আকৌ মোৰ লগৰজনী মাক তনুশ্ৰী মাক আছে। তুমি আহিলোঁ কিন্তু ভিডিঅ' কৰা হোৱা নাছিল ভালকৈ। আৰু এজনী মাক কৈ ন আৰু তনুশ্ৰী আমি বহি আছোঁ। লাজ লাগে হ'লেও পাইছোঁ। মই এই বিয়ালৈকে আহিছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব। আমাক বিধি শাক আজি বেলেগ বেলেগ লাগিছে কিন্তু। আৰু এতিয়া আমিও ফটো মাৰিছোঁ। মায়ে ইমান দেৰি কৰিছে, আমি ভাবিছোঁ ফটো মাৰোঁতে ইমান দেৰি লাগেনে, মায়ে লগতে ভিডিঅ' কৰি আছে। আমি গমেই পোৱা নাই, চবেই কৈছে গমেই পোৱা নাছিলোঁ ভিডিঅ' কৰিছে নে ফটো মাৰিছে বোলে। আৰু এতিয়া মোৰ ঘৰ যাবলৈ সময় হৈ গ'ল। আৰু এতিয়া যোৱাৰ সময়তো আমাৰ ইমানেই কথা ওলাইছে, কথা আমাৰ শেষেই নহৈছে। ইমান মানে আমি গোটেই এয়া হৈছে কষ্টুৰিকা, আমি গোটেই মানে চাৰিজনী মানে বিদিশা মইতো লগ পাই থাকোঁ, কিন্তু তনুশ্ৰী আৰু কষ্টুৰিকাক বহুত দিনৰ মূৰত লগ পাইছোঁ। আমাৰ কথা শেষেই হোৱা নাই, মানে চবৰে নিজৰ নিজৰ স্কুলৰ কথা পাতিছোঁ। কিমান দিনৰ মূৰত লগ পালে মানে বহুত কথা ওলায় ন, ভাল লাগে। বহুত দিনৰ মূৰত লগ পালে মানে একদম এৰি দিবলৈ মনেই নাযায়। আৰু এতিয়া বাই 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 চলি আছে। আৰু এতিয়া আমিও ঘৰলৈ যাওঁ আৰু মায়ে একদম ভিডিঅ' কৰি আছে আমাৰ লেকচাৰবোৰ। আৰু এতিয়া ঘৰলৈ যাওঁ আৰু যাবলৈ মন নাই, কিন্তু মই বহুত সোনকালে আহিলোঁ। তাই মানে সোনকালে মাতিছিলে, সেইটো কাৰণে সোনকালে আহিলোঁ। এতিয়া যাওঁ আৰু তেহেঁতি আহিছেহে অলপ দেৰি আগত, বেছি টাইম হোৱা নাছিলে, সেইটো কাৰণে আমি যাওঁ। আৰু আমাৰ গুলুহঁতিও আহিছিলে, কিন্তু দেৰিকৈ আহিছে আৰু তেহেঁতিও এতিয়া যায়। আৰু এতিয়া আমি কৃষ্ণা বাইদেউ ঘৰ পালোহি। আই ঐ মাৰি পেলাব এতিয়া কাণখন ছিগিয়ে থাকিব। আৰু আমি বহি আছোঁ, চাহ খালোঁ। চাহ আৰু চাহ দেখাই দিয়ে আকৌ শুনিলি। আৰু তেনে বহি আছে মাহঁতে আৰু আইতাই কথা পাতি আছে। ইয়াৰ পাপাই গেম খেলি আছে। আমি এতিয়া কৃষ্ণা বাইদেউৰ ঘৰত বহি আছোঁ আৰু কৃষ্ণা বাইদেৱে কিবা কিবি বনাই আছে। কৃষ্ণা বাইদেৱে দিছে কফি খাবলৈ। আৰু এইপিনে পিঠা ওলাই আছে, বিহু বিহু। আৰু এতিয়া খাই লওঁ। গুলু শুই আছে এতিয়া বান্দৰ চান্দৰ লৈ। এতিয়া আমি খাই বৈ শুবলৈ যাব লাগিব ঘৰ। হেল্ল' গাইজ, ঘৰ আহি পালোহি, ভাগৰো লাগিছে একদম। আৰু এয়া আমাৰ মম যি কাপোৰ চাপোৰ সলাই বৰপাও আহিলেগে, কাপোৰ কানি আনি। কাপোৰ অনা নাছিলোঁ, কাপোৰ আনিলোগে। এতিয়া কাপোৰ সলাই খালি খুলিছিল। আৰু আজি মোক কেনেকুৱা লাগিছিল কমেণ্ট এটা কৰি জনাই দিব। আৰু এই বৰ বিয়া নহয়, তুলনি বিয়া, লগৰ ছোৱালী। তুলনি বিয়া নহবা দৰা দেখিলেহেঁতেন। দৰা নাই বৰ্তমানলৈকে। লগৰ ছোৱালী তুলনি বিয়া হয় ন, ক'তনো দৰা থাকিব। আৰু বহুত দিনৰ মূৰত মোৰ লগৰ দুজনীক লগ পালোঁ, তনুশ্ৰী আৰু কষ্টুৰিকা। মানে বহুত বেছি ভাল লাগিলে। আমি চাৰিজনীয়ে ভাল লাগিলে, মাকহঁতক লগ পালোঁ। আমি চাৰিওজনী বিয়া খালোঁ, গোটেই চাৰিজনীয়ে। মানে বিয়া হ'লে আৰু লগ পাওঁৱেই। আমি চাৰিজনী বিয়া খালোঁ ফাইনেলি। আৰু আমি সৰুৰ পৰা একেলগে পঢ়া, কিন্তু এতিয়া গোটেইকেইজনী বেলেগ বেলেগ। এজনী তনুশ্ৰী শংকৰদেৱতে আছে, কষ্টুৰিকা বানমুখত পঢ়ে। আৰু মই গপ্তত, আৰু বিদিশা ফুলেশ্বৰী। আমি গোটেইকেইজনী বেলেগ বেলেগ, কিন্তু হ'লেও আমি একেলগেই আছোঁ। আৰু আজি বহুত ভাল লাগিলে। আৰু আমাৰ বিদিশাও বিয়া হোৱা নাছিল, হৈ গ'ল, খালোঁ বলোঁ। আৰু মই থাকিবও গ'লোঁ এদিন বাৰু, নহবা তাই মোক ৰিষ্টা খতমেই কৰি দিব মই নোযোৱাহেঁতেন, সেইটো কাৰণে গ'লোঁ। আৰু বিয়াখন খাই মজা লাগিলে। আৰু মই ইমানকৈ ভিডিঅ' কৰা নাই, মানে মোৰ লাজ কৰি থাকোঁতে মোৰ যায়, মানুহ চাই থাকোঁতেও যায়, আমি কথা পাতি থাকোঁতেও সময়বোৰ গুচি যায়। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ আহি থকা ভিডিঅ'সমূহ সোনকালে পাব। আজিলৈ বাই বাই। আকৌ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই পলি বৰাই এই ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। বাই বাই। বাই বাই দি দিয়া। বাই বাই।